নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া এটি পুৰণা নেগেৰা। গোটেই বৰটিখিনি ছিগি গ'ল। আচলতে মাটিত থৈ দিয়াৰ কাৰণে এনেকুৱা হ'ল। ভেঁকুৰ আহি গ'ল। এইখিনি বৰটি আঁতৰাই মই নতুনকৈ বৰটি আনি থৈছোঁ। এই বৰটিখিনি ইয়াত লগাই দিম আৰু নেগেৰাটোৰ মাতটো কেনেকুৱা ওলাই চাম। যদি ইয়াতে ওলাই যায় তেতিয়া দোকানলৈ নিনিলে হ'ব। এতিয়া মাত একেবাৰে নাই। মই এইখিনি বৰটিখিনি খুলি লওঁ, তাৰপিছত আকৌ নতুনকৈ বৰটি লগাম। আচলতে মই যিমানখিনি কাম ঘৰতে কৰিব পৰা যায় সেইখিনি কাম মই কৰিবলৈ চেষ্টা কৰোঁ, আৰু যাতে 2 টকা ৰেহাই হয় আৰু কামটো শুদ্ধভাৱে সমাপ্তি হয়, সেইখিনিকে ভাবোঁ। এনেদৰে কাম কৰি যাওঁ। এনেকুৱা এটাকে লৈ লৈছোঁ, মুচি দোকানবিলাকত লৈ থকা দেখোঁ যে, সেইকাৰণে বটালিটাকে লৈ লৈছোঁ। যিহেতু আছেই কাঠৰ কাম কৰা। যিবিলাক পুৰণা বৰটি আছিলে সেই বৰটিখিনি উৰুৱাই পেলাবলৈ চেষ্টা কৰিছোঁ। পুনৰ নতুন বৰটি লগাই ঘৰতে সুন্দৰকৈ মাত ওলোৱা এটি নেগেৰা তৈয়াৰ কৰিম বুলি ভাবিছোঁ। ইমানখিনি কামৰ কাৰণেই যদি মই এই নেগেৰাটো মুচিৰ দোকানলৈ নিওঁ তেতিয়া 500, 1000, 1200 টকা খৰচ হ'বও পাৰে। গতিকেলৈ 500, 1000 টকাটো এনেই নাহে। সেইখিনিকে যদি মই ঘৰতে কৰি উলিয়াব পাৰোঁ, কমচে কম পইচাটো ৰেহাই হ'ব। মই বৰটিখিনি সম্পূৰ্ণকৈ খুলি লোৱা নাই, যিহেতু এফালৰ পৰা লগাই যাম আৰু খুলি গৈ থাকিম। যোন ঠাইৰ পৰা শেষ হৈছে আচলতে লাগি আছে সেই ঠাইৰ পৰা মই আৰম্ভ কৰিছোঁ। 4-5টা গাঁঠি খুলি লৈছোঁ আৰু পুনৰ এনেদৰে 4-5টা গাঁঠি খুলি ল'ম। হৈ থাকোঁতে ফিটিং কৰি দিওঁ। পাকটো কেনেকৈ আছে চাই ল'ব লাগিব। ইফালে সোমালোঁ, উপফালৰ পৰা এনেকৈ দিলোঁ। আচ্ছা, পাক খাই গ'লেও নহ'ব নহয়। এইটো মই আজি বনাই থৈছোঁ, ধুনীয়াকৈ জোখত বনাই ল'ব লাগে। ইফালে পিছফালে লগাই যাব চাব লাগে আৰু কিমান দূৰত খায়। এনেদৰে এইটো লগাই যাব লাগিব। মই অকণমান লগাই লওঁ, তাৰপিছতহে দেখুৱাই আছোঁ। নহ'লে গোটেইটো দেখুৱাই থাকিলে বহুত দেৰি লাগিব। এই নেগেৰাবিলাক আমি যেতিয়া মাটিত ৰাখি থওঁ তেতিয়া ঠাণ্ডা দিনত এই ভেঁকুৰ এটা আহি নেগেৰাবিলাক আৰু বৰটিবিলাক কোমলাই দিয়ে আৰু ছিগি যায়। সেয়েহে আমি ওপৰত ৰখাটো ভাল। বৰটিবিলাক সৰ্বপ্ৰথমে চৌদিশে ধুনীয়াকৈ লগাই ল'ব লাগিব। তাৰপিছত নেক্সট ষ্টেপ হ'ব ইয়াৰ বৰটিবিলাক টান কৰা, অৰ্থাৎ আমি টনা বুলি কওঁ। যেতিয়া টানি দিয়া হ'ব তেতিয়া মাতটো উঠি আহিব। আচলতে নজনা বুলি কোনো কামেই নাথাকে। কিছু লোকৰ সময় নহয়, কিছু লোকে এইবিলাক কাম কৰিবলৈ টান পায়, আৰু কিছু লোকে আচলতে নাজানে মানে কৰিবলৈ আচলতে ইচ্ছুক নকৰে কাৰণে নাজানে। মই কিন্তু নজনা বুলি কথা নাই, প্ৰতিটো কামেই কৰিবলৈ চাওঁ। ক'ৰবাত ছাকচেছ, ক'ৰবাত আনছাকচেছ, তথাপিতো কামবিলাক সম্পূৰ্ণ কৰিবলৈ আগবাঢ়ি যাওঁ। এনেদৰেই বিভিন্ন কামবিলাক কৰি আছোঁ। যেনে বৰ্তমান গুৰুৱাখনৰ কামো দেউতাৰ পৰা ককাৰ পৰা শিকিলোঁ, তো বৰ্তমানে কৰি আছোঁ। এনেদৰে কৰি যাব লাগিব, নহ'লে আমাৰ এই সংস্কৃতিৰ বাদ্যযন্ত্ৰবিলাক হেৰাই যাব ধৰিছে। যেনে নেগেৰাৰ পৰা গৈ এতিয়া কোনো ঠাইত আগতে ছ'চিয়েল মিডিয়াত দেখা পোৱা গৈছিল নেগেৰাৰ সলনি ড্ৰাম ছেট, এনেকুৱাবিলাক বস্তু ব্যৱহাৰ কৰা দেখা গৈছিল। আচলতে প্ৰকৃততে যি শুদ্ধ হয় সেই শুদ্ধভাৱেই কৰিব লাগে। সেয়েহে আমি নিজৰ বস্তুবিলাক যদি নিজেই চম্ভালি নাৰাখোঁ, এদিন হয়তো এনেকুৱা হ'বগৈ যি পেইডত বজাব, ড্ৰাম ছেটত বজাব, তালৰ বদলি আপোনাৰ বেলেগ ধৰণৰ বস্তু বজাব। এই বহুত কথা আহি পৰে। আজিৰ এই যুগত টোকাৰী গীতৰ বাবে টোকাৰীৰ প্ৰয়োজন নাই। ইলেক্ট্ৰনিক কেচিঅ'ৰ জৰিয়তে টোকাৰী গীত সন্নিৱিষ্ট কৰা হয়। বিভিন্ন ধৰণৰ মিউজিক আদি লগাই টোকাৰী গীত বনায়। সঁচাকৈ আমাৰ অসমখন বহুত পৰিৱৰ্তন হ'ল, কিন্তু নৱপ্ৰজন্মৰ বাবে জানো এয়া ভাল লক্ষণ? মাথো মোৰ মনত উদ্ভাৱন হোৱা কথাবিলাকে ক'বলৈ ধৰিছোঁ। আচলতে
বহু কথাই ক'বলৈ ইচ্ছা যায়, ক'ব যে নোৱাৰোঁ। কাৰণ আজিৰ যুগত প্ৰশ্ন কৰোঁতা মানুহ বহুত, প্ৰশ্নৰ উত্তৰ দিওঁতা খুব কমেই ওলায়। সেয়েহে আমি ব্যৰ্থ। আমাৰ হাতত অত্যাধিক সামগ্ৰী নাই, যি সামগ্ৰীৰ দ্বাৰাই মুচিসকলে এই কামত নিয়োজিত কৰে। মাথো কাঠৰ কাম কৰা বটালি, কাৰেণ্টৰ কাম কৰা স্ক্ৰুড্ৰাইভাৰ, টেষ্টাৰ আৰু প্লাছ কটাৰী আদিলৈ মই নেগেৰাটি ঠিক কৰিবৰ বাবে জোৰদাৰ প্ৰচেষ্টা চলাইছোঁ। কিন্তু অকণো নৰখাকৈ নিখুণতাৰে অৱশেষত এই নেগেৰাটিৰ সমূহ বৰতি লগাই শেষ হ'ল। আৰু শেষত লাহে লাহে কোবাই চালোঁ যে মাতটো সঠিকে ওলাইছে। মাত্ৰ অলপ অলপ বৰতিখিনি টান কৰি দিলে যাতে সম্পূৰ্ণ কাম শেষ হ'ব। চাওকচোন কেনেদৰেনো সম্পূৰ্ণ কৰিলোঁ কামটো।